মহামাৰীৰ পৰা সকলোৱে সাৱধানে থাকক। বিভীষিকা। উকা গধূলি বুকুৰ মৰমৰ শলিতা জ্বলাই বহিছোহি তোমালৈ এখন চিঠি লিখিম বুলি। অশ্লীল আকাশখনে সেই সময়তে মৃত্যুৰ দাবানল বজাই কলীয়া মেঘৰ অভিশাপ আঁকি দিলে। এছাতি বিজাতি ধুমুহাই কঢ়িয়াই লৈ আহিল এটা অন্ধকাৰ সপোন, মোৰ আৰু তোমাৰ চকু। হাতত হাত সাৰে চিকুটি মিকুটি বহি থাকিল এলান্ধি লগামে ঘৰৰ চুকত। গাইজ, আজি লকডাউনৰ 18 নম্বৰ দিন। 18 নম্বৰ দিনত লৈ আহিছোঁ মোৰ কবিতা বিভীষিকা। আৰু বিভীষিকাটো লিখা হৈছে কৰোণাৰ যি বিভীষিকা তাৰ ওপৰতে। কবিতাটো শুনিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ষ্ট্ৰেছ ৰিলিফ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যোৱাকালি কবিতাৰ লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ।